হাই এয়া অম্বুবাচী মেলাৰ শেষৰটো দিন মানে আমতিৰ ৰাতিপুৱাই শুই উঠিয়ে আজি কামত লাগিছোঁ সকলোৰে ঘৰতে চাগে আজি এয়ে অৱস্থা নহয় জানো ঘৰৰ কাম শেষ হোৱাৰ পিছত মায়ে এয়া পানী সোণাৰ ওপৰত পানী বনাইছে মানে সোণ ৰূপ ইয়াতে তিয়াই দিয়ে আৰু কেঁচা গাখীৰ দিয়ে তাৰপিছত ঘৰৰ চাৰিওকাষে চিটাই জানে সকলোৱে এনেই অলপমান লেকচাৰটো দিলোঁ আৰু এতিয়া আহিলোঁ মোৰ ৱৰ্ক প্লেচ পাৰ্লাৰলৈ ইয়াতেও এইকেইদিন চাকি দিব পৰা নাছিলোঁ যে আজি গোটেইখিনি চাফ চিকুণ কৰিলোঁ যিহেতু আজি দিনতো ভাত খাব নাপায় সেইকাৰণে সকলোৰে কাম কৰি এয়া চেৱাই গাখীৰ আহিছে আৰু কল খাই এটা কথা যিদিনাখন আমি লঘোণ দিওঁ সিদিনাখনে পেটটো কিয় বেছিকৈ ভৰি থাকে ইটো খাওঁ সিটো খাওঁ কাৰ এনেকুৱা হয় বাৰু জনাবচোন যিয়ে নহওক 4 দিনৰ মূৰত আজি সন্ধিয়াৰ চাকি জ্বলাই ল'লোঁ মনটোৱে ভাল লাগে এয়া সন্ধিয়াৰ চাহকাপ খাবলৈ লৈছোঁ ঘৰৰ আটাইয়ে বহি আমাৰ আকৌ ঘৰত এটা নিয়ম আছে সেইটো নিয়ম মানে কেতিয়াও ভাঙিব নোৱাৰি মানে দিনত যিমানে লঘোণ নিদিয়ক কিয় একো নাখালেও আমাৰ ৰাতিৰ ভাত সাজ 10:30টাৰ আগত কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে সন্ধিয়াই হেভিকৈ খাই লৈছোঁ চাহ আৰু আজি ৰাতি আমি খাম বিৰিয়ানী বাহ কি মিলি গ'ল বাৰু আজিৰ ভিডিঅ'টো হোৱা তাই ইট ইন এ ডে এনেকুৱা টাইপৰ যে ভিডিঅ' বনায় তেনেকুৱা হ'ল নেকি বাৰু যি নহওক কেনেকুৱা পালে জনাব দেই আজিলৈ বাই